নমস্কাৰ। আজি আপোনালোকক জনাব বিচাৰিছো চকীত বহি বহি কেনেদৰে যৌগিক ব্যায়াম অভ্যাস কৰিব পাৰি। এই ব্যায়ামসমূহ হৈছে যোগ বিশেষজ্ঞসকলে যোগৰ বিভিন্ন ভংগিমাসমূহক নতুনকৈ পৰিৱৰ্তিত কৰা এক সহজ পদ্ধতি মাথোন। বিশেষকৈ অৱসৰপ্ৰাপ্ত, বাৰ্ধক্যগ্ৰস্ত আৰু শাৰীৰিকভাৱে দুৰ্বল লোকসকলক এই ব্যায়ামে শৰীৰটো সুস্থ কৰি ৰখাত যথেষ্ট সহায় কৰে। আমি সকলোৱে জানো যে আমাৰ বয়োজ্যেষ্ঠ লোকসকল একোটা পৰিয়ালৰ বা এখন সমাজৰ গুৰি ধৰোতা। নতুন প্ৰজন্মৰ বাবে এক মহান আদৰ্শস্বৰূপ। সেয়েহে তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয়। এই মহামাৰীৰ সংকটে দেখা দিয়া সময়ত তেওঁলোকে যাতে যৌগিক অভ্যাসৰ দ্বাৰা কিছু পৰিমাণে হ'লেও সুস্থ সবল হৈ থাকিব পাৰে, সেই কথা ভাবি আজি আপোনালোকৰ সন্মুখত কেইটামান অতি সহজ যৌগিক ব্যায়াম কৰি দেখুৱাব বিচাৰিছো। এই যৌগিক ব্যায়াম কেইটা অভ্যাস কৰিবৰ বাবে এখন কাঠৰ চকী হলে ভাল আৰু চকীখন হাত নথকা হ'ব লাগে। আহকচোন তেনেহলে আৰম্ভ কৰো। এনেদৰে চকীত মেৰুদণ্ড পোন কৰি বহি ল'ব। তাৰ পাছত এই ব্যায়ামসমূহ লাহে লাহে আৰম্ভ কৰিব। প্ৰথমে আপোনালোকক কৰি দেখুৱাইছো ডিঙিৰ ব্যায়াম। হাত দুখন আঁঠুৰ ওপৰত ৰাখিব। তাৰ পাছত লাহে লাহে উশাহ লৈ লৈ ডিঙিটো ওপৰৰ ফালে লৈ যাব। উশাহ এৰি এৰি সন্মুখলৈ আহিব। এয়া এবাৰ হৈছে, এনেদৰে 5 বাৰকৈ কৰিব লাগে। ঠিক একেদৰে থাকি উশাহ এৰি এৰি লাহে লাহে সোঁফাললৈ ডিঙিটো বেকা কৰি দিব। পুনৰ উশাহ লৈ লৈ আগৰ অৱস্থালৈ ঘূৰি আহিব। ঠিক একেদৰে উশাহ এৰি এৰি বাওঁফাললৈ ডিঙিটো বেকা কৰি দিব। লাহেকৈ পুনৰ উশাহ লৈ লৈ আগৰ অৱস্থালৈ ঘূৰি আহিব। এয়া এবাৰ হৈছে, এনেদৰে এই ব্যায়ামটো 5 বাৰকৈ অভ্যাস কৰিব। এইবাৰ উশাহ এৰি এৰি লাহে লাহে ডিঙিটো সোঁফালে ঘূৰাই দিব। নিজৰ সোঁ বাহুটোৰ ফালে চাবলৈ চেষ্টা কৰিব। পুনৰ উশাহ লৈ লৈ সন্মুখলৈ ঘূৰি আহিব। ঠিক একেদৰে উশাহ এৰি এৰি বাওঁফালে চাবলৈ চেষ্টা কৰিব। পুনৰ উশাহ লৈ লৈ সন্মুখলৈ ঘূৰি আহিব। এয়া এবাৰ হৈছে, এনেদৰে এই ব্যায়ামটো 5 বাৰকৈ কৰিব লাগে। ডিঙিৰ ব্যায়াম শেষ হোৱাৰ পিছত হাতৰ ব্যায়াম আৰম্ভ কৰিব। লাহেকৈ হাত দুখন ওপৰলৈ উঠাই ল'ব। এতিয়া উশাহ লৈ মুঠি দুটা মাৰিব আৰু উশাহ এৰি খুলি দিব। উশাহ লৈ হাতৰ মুঠি মাৰিব আৰু খুলি দিব। মন কৰিব যাতে হাত দুখন পোন হৈ থাকে। উশাহ লৈ মুঠি মাৰিব আৰু খুলি দিব। ঠিক একেদৰে থাকি হাত দুখন শৰীৰৰ দুয়ো কাষে পোনকৈ মেলি দিব। হাতৰ তলুৱা ওপৰমুৱা কৰি ল'ব। তাৰ পাছত উশাহ লৈ লাহেকৈ মুঠি মাৰি হাত দুখন তলৰ ফালে সাধ্য অনুযায়ী ঘূৰাই দিব। উশাহ এৰি খুলি দিব। পুনৰ উশাহ লৈ মুঠি মাৰি হাত দুখন ঘূৰাই দিব আৰু উশাহ এৰি হাতৰ মুঠি খুলি দিব। এইদৰে এই হাতৰ ব্যায়াম দুটা 5 বাৰকৈ কৰিবলৈ চেষ্টা কৰিব। হাতৰ ব্যায়াম শেষ হোৱাৰ পিছত আৰম্ভ কৰিব কান্ধৰ ব্যায়াম। 2 হাত আঁঠুৰ ওপৰত ৰাখিব। উশাহ লৈ লাহেকৈ বাহু দুটা উঠাই দিব আৰু উশাহ এৰি নমাই দিব। পুনৰ উশাহ ল'ব, উশাহ এৰি দিব। এনেদৰে এই ব্যায়ামটো 6-7 বাৰকৈ অভ্যাস কৰিব। ইয়াৰ পিছত 2 হাত কান্ধৰ ওপৰত ৰাখিব। এতিয়া সন্মুখৰ পৰা পিছলৈ 5 বাৰকৈ ঘূৰাব। 5 বাৰ শেষ হোৱাৰ পিছত পুনৰ পিছৰ পৰা সন্মুখলৈ 5 বাৰকৈ ঘূৰাব। কান্ধৰ ব্যায়াম শেষ হোৱাৰ পিছত আৰম্ভ কৰিব গভীৰ শ্বাস প্ৰশ্বাসৰ ব্যায়াম। হাত দুখন আঁঠুৰ ওপৰত ৰাখি ল'ব। এতিয়া উশাহ লৈ লৈ লাহে লাহে হাত দুখন ওপৰলৈ উঠাব। সাধ্য অনুযায়ী হাতখন পোন কৰিবলৈ চেষ্টা কৰিব। লাহে লাহে উশাহ এৰি এৰি হাত দুখন নমাই আনিব। পুনৰ উশাহ লৈ লৈ হাত দুখন উঠাব। লাহে লাহে হাত দুখন পোন কৰি ৰাখিব আৰু উশাহ এৰি এৰি নমাই দিব। এইবাৰ দ্বিতীয়টো গভীৰ শ্বাস প্ৰশ্বাসৰ ব্যায়াম আৰম্ভ কৰিব। লাহে লাহে উশাহ লৈ লৈ শৰীৰৰ দুয়ো কাষেদি হাত দুখন ওপৰলৈ উঠাব। হাতৰ তলুৱা বাহিৰমুৱাকৈ থাকিব আৰু হাত দুখন পোন হৈ থাকিব। উশাহ এৰি এৰি লাহে লাহে হাত দুখন নমাই আনিব।
পুনৰ উশাহ ল'ব নিজৰ সাধ্য অনুযায়ী হাত দুখন পোন কৰিবলৈ চেষ্টা কৰিব আৰু উশাহ এৰি এৰি লাহে লাহে নমাই দিব এনেদৰে এই গভীৰ শ্বাস প্ৰশ্বাসৰ ব্যায়াম দুটা 5-6 বাৰকৈ কৰিবলৈ অভ্যাস কৰিব ইয়াৰ পিছত কৰিব কাষলৈ হালি কৰা ব্যায়াম বাওঁ হাতখন বাওঁ হাতৰ ওপৰত ৰাখিব এতিয়া উশাহ লৈ লাহেকৈ সোঁ হাতখন উঠাব উশাহ এৰি সাধ্য অনুযায়ী বাওঁ ফালে হালি যাব উশাহ লৈ হাতখন উঠাব আৰু উশাহ এৰি লাহেকৈ হাতখন নমাই আনিব ঠিক একেদৰে উশাহ লৈ বাওঁ হাতখন উঠাব উশাহ এৰি সাধ্য অনুযায়ী সোঁ ফালে হালি যাব উশাহ লৈ হাতখন উঠাব উশাহ এৰি হাতখন নমাই আনিব এয়া এবাৰ সম্পূৰ্ণ হৈছে এনেদৰে এই ব্যায়ামটো 3 বাৰকৈ অভ্যাস কৰিব লাগে ইয়াৰ পিছত আৰম্ভ কৰিব শৰীৰ পেচ লগাই কৰা ব্যায়াম সোঁ হাতেৰে বাওঁ হাতটো ধৰিব লাহেকৈ বাওঁ হাতখনেৰে চকীখনত ধৰি ল'ব এতিয়া সাধ্য অনুযায়ী যিমান পাৰে শৰীৰটোক পেচ লগাই ঘূৰাবলৈ চেষ্টা কৰিব 5 পৰা 10 ছেকেণ্ড সময় থাকিবলৈ যত্ন কৰিব এনেদৰে উশাহ নিশাহ স্বাভাৱিক থাকিব পুনৰ লাহে লাহে সন্মুখলৈ ঘূৰি আহিব ঠিক একেদৰে সোঁফালেও কৰিব বাওঁ হাতেৰে সোঁ হাতটোক ধৰি ল'ব সোঁ হাতেৰে চকীখনত ধৰিব এতিয়া সাধ্য অনুযায়ী লাহে লাহে শৰীৰটোক সোঁফালে ঘূৰাব লাগিব 5 পৰা 10 ছেকেণ্ড সময় থাকিবলৈ যত্ন কৰিব উশাহ নিশাহ স্বাভাৱিক থাকিব পুনৰ লাহে লাহে সন্মুখলৈ ঘূৰি আহিব এয়া এবাৰ হৈছে এনেদৰে এই ব্যায়ামটো 3 বাৰকৈ কৰিব লাগে এই ব্যায়াম অভ্যাস হোৱাৰ পিছত আৰম্ভ কৰিব আঁঠুৰ ব্যায়াম লাহেকৈ শৰীৰটো অকণ পিছুৱাই ল'ব মেৰুদণ্ড পোন কৰি বহিব দুই হাতেৰে চকীত ধৰি ল'ব তাৰ পিছত উশাহ লৈ লাহে লাহে সোঁ ভৰিখন ওপৰলৈ উঠাব আৰু ভৰিখন নিজৰ গাৰ ফালে টানি ধৰিব উশাহ এৰি এৰি লাহে লাহে ভৰিখন নমাই দিব ঠিক একেদৰে বাওঁ ভৰিখন উশাহ লৈ লৈ উঠাব আৰু ভৰিখন নিজৰ গাৰ ফালে টানি ধৰিব উশাহ এৰি এৰি লাহে লাহে ভৰিখন নমাব এয়া এবাৰ হৈছে এনেদৰে দুইখন ভৰি 5 বাৰকৈ অভ্যাস কৰিব লাগে আপোনালোকে এইদৰে ডিঙিৰ পৰা আঁঠুলৈকে সম্পূৰ্ণ ব্যায়ামখিনি নিয়মিতভাৱে লাহে লাহে অভ্যাস কৰিব আৰু অভ্যাস কৰাৰ সময়ত উশাহ নিশাহৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিব আশা কৰিছোঁ আপোনালোকে নিশ্চিতভাৱে সুফল পাব ধন্যবাদ